ওই খুড়া, অ কি হলে খুড়া মন মাৰি যে বহি আছা? কি কম ৰে বাবা, अच्छा এইটো জীৱনত বিৰাট ডাঙৰ এটা ভুল কৰিলো। হয় না খুড়া? পিছে কোনটো ভুল? গছত লাগি থকা জহা ভুল নে লোকেল ভুল? ঐ কি ফাল্টু কৰি আছা? এই জহা ভুল লোকেল ভুল এইটোৰ কথা কোৱা নাই নহয়। হয় নাকি? পিছে কোনটো ভুলৰ কথা বা কলি? এইটো বেলেগ ভুলে, বিৰাট ডাঙৰ ভুল কৰিলো। এইটো ভুলক কোনেও মাপ নকৰে। হেই কি কোৱা হে, কোনেও মাপ নকৰে? মেজাৰমেণ্ট ফিতাটো দে, ময়ে মাপি কৰি দিম। ঐ তই ফাল্টু কৰা বন্ধ কৰিবি না? এনেই মাথাটো গৰম হৈ আছে আৰু তই ফাল্টু কৰি আছা। জহা ভুল লোকেল ভুল ফাল্টু কৰিব আহিছা? একদম মনে মনে থাক কৈছং। ৰচোন ৰ খুড়া, ইমান খং নকৰিবি। একদম ডাইৰেক্ট কচোন কি হ'ল? ডাইৰেক্ট নহলে কি ইনডাইৰেক্ট কৈ আছং নেকি? ডাইৰেক্ট দেখোন কৈ আছং। দে ক, কি হ'ল ক? একদম ভাঙি পাতি ক। কি কম ৰে ভাই। হেই ইয়াতে আকৌ ক'ত ভাই দেখা পালি? তোৰ ভতিজাহে হং মই। ঐ তোৰ বদমাচি কমা নাই? ঘূৰি ঘূৰি আকৌ একেটাই কথা। ক'ত ঘূৰি ঘূৰি কৈ থকা দেখা পাইছা? সেইটো চা, একেটা জাগাতে ৰখি কথা পাতি আছং। হেই ইমান ফাল্টু কৰা না। কি মানুহ এ তই? মইতো অসমীয়া মানুহে খুড়া। ঐ তই ফাল্টু কৰা বন্ধ কৰিবি না? যেতিয়া কাণতলিত কেইটামান দিম নহয়, তেতিয়া কিন্তু গম পাবি। হেই ক'ত গম পাম? এইবাৰ গমৰ খেতি কৰা নাই খুড়া। অ খুড়া, এইবাৰ গমৰ খেতি কৰা নাই নহয়, শালি ধানৰ খেতিহে কৰিলো। ঐ তই ফাল্টু কৰা বন্ধ কৰিবি না? এনেই মাথাটো গৰম হৈ আছে আৰু তই ফাল্টু কৰি আছা। তোৰ মাথা গৰম কি এনেই হৈছে নেকি? ইমান টিংটিঙীয়া ৰদ আৰু তাৰ ওপৰত এই কলা ৰঙৰ কোটটো ইমান দিন ধৰি পিন্ধি আছা। মাথা গৰম নহয় কি হব? ঠাণ্ডা হব নেকি? নে কি কোৱা তহঁতে? ঠিকেই কৈছো না? একদম কাইৰেক্ট সঁচা কথা কৈছা। ঐ হাৰামি, তয়ো ইয়াৰ লগত লগ দিছা। যেতিয়া ধৰিম না তেতিয়া কিন্তু একদম পিঠি বহল কৰি পেলাম। ঐ তই ইয়াৰ পৰা যাবি নে কেইটামান লগাই দিম? এনেই মাথা গৰম হৈ আছে আৰু ই ধেমালি কৰবা আহিছে। ঐ তহঁতেও ইয়াৰ পৰা যা। ক'ত যাম খুড়া? তোৰ ঘৰতে ফুৰবা যাম নেকি? ধেত তেৰি, ইয়াতে থাকলি মোৰ মাথাটোৱে বেয়া হব। যাং মই ইয়াৰ পৰা। হেই ৰ, নাযাবি। বচোন অলপ কথা আছে। নাই তহঁতৰ কথা আৰু নুশুনং, খালি কথাই পাক লগাই দিয়া। নাই আৰু পাক নলগাও, বহ। ঠিক আছে এইবাৰ বহিলং। যদি পাক লগোৱা না লগে লগ গুচি যাম। দে কি কথা আছে ক। দে এইবাৰ তই কচোন কি ভুল কৰিলি? কি কম ৰে বাবা। নাই বাবা নহয়। দে হ'ব দে, আৰু বদমাচি নকৰং নহয়, ক। মানে কথাটো হৈছে, এই নাংলা মাষ্টৰক 5,000 টকা ধাৰত দিছিলো নহয়। 2 দিনত ঘূৰাই দিম বুলি কৈ লৈ গ'ল। ठीक है আজি 1 সপ্তাহ পাৰ হৈ গ'ল, টকাখিনি ঘূৰাইয়ে দিয়া নাই। আচ্ছা, এতিয়াহে আচল কথাটো গম পালং। তই যে ইমান সময় ধৰি কৈ আছিলি ভুল মানে টকা দিয়াটো ভুল। অ এতিয়াহে আচল কথাটো ধৰবা পাৰছা। দে ব ক। তাৰ পিছত গলুং নাংলা মাষ্টৰক কলুং আজি পইচাটো হ'ব না। তেতিয়া কলে আজিৰ দিনটো ৰখচোন, অহাকালি যেনে তেনে দিম। তাৰ পিছদিনাখন গলুং নাংলা মাষ্টৰক কলুং আজি পইচাটো হ'ব না। তেতিয়া মোক কৈ আছে তোৰ কপালটোৱে বেয়া নাকি, টকাখিনি তোক দিবা কাৰণে ৰেডি কৰিছিলোঙে। ইফালে ল'ৰাটোৰ বেমাৰ হৈ থাকিল নহয়, এই তোৰ কাৰণে জমা ৰখা টকাৰ পৰাই ঔষধ আনবা লগা হ'ল। তাৰ পিছত আৰু কি, যোৱাকালি গলুং নাংলা মাষ্টৰক কলুং আজি পইচাটো হ'ব না। তেতিয়া নাংলা মাষ্টৰে কলে একদম বেয়া নাপাবি ভাই, আজি ৰাতিপুৱাৰ পে বিৰাট জ্বৰ হৈ আছে মোৰ। এতিয়া এনেকুৱা লাগি আছে এই দুনিয়াত যিমান ঝামেলা আছে, যিমান সমস্যা আছে, যিমান বেমাৰ আছে, সব নাংলা মাষ্টৰৰ ঘৰত সোমাই গৈছে। আজিৰ পে মই কাণত ধৰলো আৰু কোনো দিন টকা ধাৰত নেদেং।